গাইজ মোৰ নতুন চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ এইটো ট্ৰেভেলিং ব্লগ হ'ব মই ইতিমধ্যে ৰেডি হৈছোঁ ট্ৰেভেলিঙৰ কাৰণে আজি আমি ক'ত যাম এটা সুন্দৰ পৰ্বত এটা পাহাৰ এটা মাউণ্টেইনৰ ওচৰলৈ যাম য'ত নেকি ইমান গৰমৰ মাজত এটা সুন্দৰ পৰিৱেশ পাম বহুত ঠাণ্ডাৰ হ'ব আৰু তাত বহি লৈ মনৰ যি চিন্তা ভাৱনা তাত বিলীন হৈ যাম বহুত ভাল লাগিব তেনেকুৱা এটা পৰিৱেশত যাবৰ বাবে আৰু তাৰ বাবে মই মোৰ পেকেজিং কৰি বস্তু ৰেডি কৰি লৈছোঁ এইটো মোৰ বেগটো লৈ যাম ইয়াত পানী বটল এটা আছে আৰু কাপোৰ আছে যদি এইখিনি তিতি যায় সেইখিনি পিন্ধি ল'ব লাগিব আৰু ইয়াত এখন গিটাৰখন লৈছোঁ ভাবি আছোঁ কেনেকৈ নিব পৰা হয় যিহেতু বাইকত যাম আৰু মোৰ লগত যাব সৰু ভাইটি এটা ক্লাছ 9ত পঢ়ি আছে সি যাব কৃষ্ণানন্দ বা হৈ চ' তাক মই ফোন কৰিছিলোঁ সি ৰৈ আছে পেকেজিংকেইটা লৈ লওঁ বস্তুকেইটা লৈ লওঁ আৰু অকণমান মই এইখিনিতে ৰ'ব লাগিব মই এতিয়া চিধাই যাব নোৱাৰোঁ কাৰণ গৰমটো বেছি হৈ আছে নহয় জানো তো সেইকাৰণে অকণমান ৰৈ দিম আৰু গিটাৰখন নিবলৈ বহুত অসুবিধা হয় কাৰণ পিঠিত এটা বেগ আছে যিহেতু দুটা বস্তু একেলগতে ল'বলৈ যথেষ্ট অসুবিধা বাই দা ৱে লৈ লৈছোঁ আৰু হয়তো চাগে আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া বাকী যিখিনি ট্ৰেভেলিং ব্লগ বনাওঁ আপোনালোকে চাই থাকিবলৈ পাৰিব मैंने ना अंदर से ही दरवाजे को बंद कर लिया था तो कैसे मैं बाहर निकलूँगा देखो ना मैं भी कितना पागल आदमी हूँ अंदर से ही दरवाजे को बंद कर दिया अभी कर दूँगा बाहर से इसको क्लोज बंद कर लिया এতিয়া বৰ্তমান আমি আহি আছোঁ দোকানত সোমাই পেলাই আমি কোকো কোলা লৈ লৈছোঁ কোকো কোলাটো উঠাই দিয়া ওপৰলৈ या और साथ में ओ क्या बात है जाएगा कि नहीं हाँ चले गया हाँ देखिए চাওক আগলৈ চাওক দেখিছে না পাহাৰৰ যি সুন্দৰ পৰিৱেশ বনলৈ আহিছে মোৰ ৰাইট চাইডে দেখিছে পাহাৰটো ধুনীয়াকৈ ক্লিয়াৰলি একদম স্পষ্টকৈ ওলাই পৰিছে আচলতে যে माउंटेन है जो पहाड़ है उसी से अभी हम लगभग 1 किलोमीटर या फिर 2 किलोमीटर दूरी में हो अभी हमको राइट घूमना पड़ेगा राइट घूमने से हमें मिल जाएगा हाँ राइट घूमो या फिर ये देखो চাওকচোন আগলৈ সেইখন দলং এখনো আছে যেন পাইছোঁ আজি পানী বহুত আহে নালাগে এফালে বাট নাছিলে কিন্তু এফালে বাটটো বনাই দিয়া হ'ল মানে কি আৰু ট্ৰেক্টৰবিলাকে ইয়াৰ পৰা শিল বালিবোৰ নি থাকে ন তেওঁলোকে মানে বাট বনালে ট্ৰেক্টৰ গৈ গৈ বাট হৈ গ'ল এইটো ৰাস্তা টেনশ্যন মত देना भाई कुछ नहीं होगा ले जाऊंगा हाँ বাইকখনে অলপ কষ্ট পাব আৰু এক নম্বৰকৈ আঁকিব লাগিব এইখনলৈ আমি মানে ৰাস্তা ভুল হোৱাৰ কাৰণে এনেকুৱা কষ্ট হ'ল পানীবিলাক দেখুৱা এই ফচি গ'লোঁ পানীত গোটেই ভৰাই দিলোঁ কি কৰোঁ বাইকখন এইফালে ভৰাই দিওঁ নেকি বাৰু ভাবি ভাবি হা বাইকখন থৈ দিওঁ এতিয়া গৰম হৈ গ'ল বাইকখন কিবা তেন্দুৰি টিকা গোন্ধাইছে দেখোন আহি পাই গ'লোহি বাইকখন ইয়াতে ৰাখি থৈছোঁ আৰু আমি দুটা যাম মানুহ দুটা চাওঁ এফালে ইলেক্ট্ৰিচিটিও ফেচিলিটি আছে চোৱা কাৰেণ্টটো এইফালে অৰুণাচলত এইফালে কাৰেণ্ট গৈছে ইয়াৰ বেচেৰা গোটেই পেন বোকা লাগিলে আজি আমি জংঘলে উতৰাই ঘূৰি ফুৰিছোঁ বাইকখন আহিব না ৰাস্তাটো চাই আহিলোঁ ফাৰ্ষ্ট আৰু তাৰপাছত এতিয়া বাইকখন নিবলৈ আহিছোঁ আমি আহি ইয়াত পাই গ'লোহি কিন্তু বহুত ৰ'দ
যথেষ্ট মই দেখুৱাইছোঁ কিমান ৰ'দ বৰষুণ দেখিছে চকুত এনেকুৱাকৈ ধৰিছে মই পৰা নাই থাকিব গৰম যথেষ্ট উঠিছে আগতে দেখাইছোঁ ৰোৱাৰ পাছতহে শান্তি দেখিছে এইফালে কিমান দ হয় মানে যথেষ্ট দ হয় ইয়াৰ পৰা বাইকটো লৈ যাম যে দুখৰ পাছত এদিন সুখ আহে বহুত কষ্টৰ কৰাৰ পাছত এদিন মানে খুব ভাল লাগে তো সেয়ে চাওক বহুত কষ্টকৈ আহিলোঁ তাৰ ফলত যাৰ ফলত আমি এইফালে দেখিবলৈ পাইছোঁ এইবিলাক পৰিৱেশ চাওক এইটো পাহাৰ চাওক দেখিছে যিমান কষ্টত আহিছিলোঁ ন এতিয়া ভাল লাগিছে বাঁহ গছ পাহাৰত বেছিভাগ বাঁহ গছেই পোৱা যায় নেকি বাৰু মাজে মাজে এই কলগছ আছে দেখিছেনে আৰু আমি য'ত আছোঁ চাইডে চাইডে এইখিনি বাগান আছে বাগান চাহ বাগান ই মানে বহুত ভয় কৰিছিলে আহিবলৈ কাৰণ সেই তাত মানুহ দেখিছিল তাত মানে মানুহ আছে মানুহৰ ঘৰ আছে ভাবিছিল कि कृष्णा जी ने कैमरा को पकड़ा गया है अभी देखिए यहाँ पे ये जो है ना ये अरुणाचल की पहाड़ है देखिए और बीच से ये देखिए ये नदियाँ जो नदियाँ वहाँ पे जाने का और बहुत आगे रास्ता है हम उधर पे भी जा सकता हूँ और जब ये जनवरी का मंथ होता है जनवरी फरवरी या फिर नवंबर दिसंबर का जो मंथ होता है तभी तो आप इस नदिया से ही आप बाइक लेकर जा सकते हैं इस नदी से आप तुम तैयार हो जाने के लिए हाँ चलो दोनों तैयार है अभी और যাও क्या যাও যাব লাগিব আহি যোৱা কেনেকৈ নামিলো জপিয়াই দিলোঁ নপৰে অঁ টেনশ্যন নাই লৈ লোৱা মই ল'ম নহয় এইখন হৈছে ফেন্সিং এইখন পাৰ হ'ব লাগিব এতিয়া हाँ इलेक्ट्रिक शॉर्ट तो नहीं है आहा के ऊपर দি পেলাই জপিয়াই দিব লাগিব এফালে ভৰি দিয়া অঁ মোৰ পিঠিত উঠি আহিবা নি একো নাই য়েছ কাম বয় এতিয়া পাহাৰ পালোহি নে চাওক বৰ্তমান আমি সেইফালেদি এনেকৈ এই পাহাৰৰ ওপৰে আহি পেলাই এনেকৈ নদীত নামি দিলোঁহি এতিয়া বৰ্তমান নদীত আমি খোজকাঢ়ি আহি আছোঁ আৰু আগলৈ যাম নদীখন খৰালি দিনতো এইফালে বাইক লৈ যাব পৰা হয় এতিয়াও পৰা হ'ব পিছে নহয় দেই বুলেট চুলেট হ'লে এতিয়াও নিব পৰা হ'ব आगे का पहाड़ देखिए हाँ आओ कुंडाल जुग कोट ये है जुग एडाल बावके तुम देखिला बोले कामुई दिले बे तेज ओলাই যাব এতিয়া চাচু ৰবা ये बहुत बुरी बात है इसको मैं अभी दिखाऊंगा इसका जन्नत दिखाऊंगा मैं इसको अभी मैं इसको दिखाऊंगा इसका ना लगा तो मुझे तेज उलिया दिले साहब देखिए हमारा डेस्टिनेशन हमको मिल चुका है जहाँ पर हमें आना चाहता था हमारा लॉक्स जो है ना वो हम लॉक्स पर है हमारा खाबा एक मिनट क्या बात करते हैं आप चलिए आगे चलते हैं कहीं पे बैठने का जगह तो मिलेगा আপোনাক যদি কেতিয়াবা কোনোবা সোধে যে নদীখন ক'ৰ পৰা কেনেকৈ সৃষ্টি হৈ পেলাই কেনেকৈ আহি আছে ইমানকৈ নদীত পানী আহি থাকে পানীবিলাক ক'ৰ পৰা আহি থাকে শেষ কিয় নহয় তেতিয়া আপুনি কি উত্তৰ দিব চাওক নদীৰ পানী ক'ৰ পৰা আহে এনেকুৱা সৰু সৰু যিবিলাক ঝৰ্ণা আছে তেনেকুৱা তাৰ পৰা আহে ৱাটাৰফল ওপৰৰ পৰা পানী পৰি থাকে পাহাৰ তেনেকুৱা জেগাৰ পৰা আহি আছে আমি চাবলৈ যাম আগত চাই আহিম যেতিয়া বৰষুণ বেছি হয় ওপৰৰ পাহাৰবোৰ খহি আহে তো লগতে এনেধৰণে বাঁহবিলাকো ওপৰৰ পৰা খহি দুইটা ইয়াতে বহিছোঁ কৃষ্ণানত আৰু মই টেবুলখন কোনখন কৃষ্ণানত এইখন ইয়াতে বহি আমি খাই লওঁ কোকা ক'লা গৈ পেলাই গাঁতত সোমাই গ'লগৈ গিলাচ কাটি থাকোঁতে হয়তো গিলাচ বনাইছে বটল কাটি পেলাই বেচেৰা তাৰ বটলটোকে কাটিছে
বটলৰ পৰা পানী উলিয়াই ধুনীয়া বটল এটা আছিল নহয় ভিতৰত ভৰাই থোৱা বটলটোৰ পৰা পানী উলিয়াই এইটো ধুব লাগিব गिलास की जाने पेला ना तो फले तो प्रॉब्लम है से हो खावले पानी ना খাইছে মানুহ দুজনমান আহিছিল আহি পেলাই ক'লে আন্ধাৰ হোৱাৰ লগে লগে হাতী ইয়াৰ পৰা পাহাৰৰ পৰা ওলাই আহে আৰু হয় বাৰু মই শুনি আছোঁ পাহাৰী নহয় হাতী নহয় আৰু মই সুধিও আছোঁ হাতী এইকেইদিন গৈ আছে বুলি সিফালে আৰু হয় কথাটো মিছা নহয় সেইকাৰণে আমি লৰালৰিকৈ ইয়াৰ পৰা ওলালোঁ খালোঁ বলো যি হ'ল হ'ল আৰু অকণমান দেৰি হ'ল আৰু এতিয়া ব'লা একো নাই ভয় নকৰিবা অ'কে ইছ ব'লা ব'লা আও চাখিনি আযাওঁ এইফালে ঝৰ্ণাৰ ফালে সোমাম বুলি ভাবিছিলোঁ মানে ৱাটাৰফলৰ ফালে সেইটো নোসোমাওঁ এতিয়া গাঁৱত জীয়াই থাকিলে আকৌ পাছত আহিম ন যদি জীয়াই থাকোঁ তেতিয়া আকৌ পাছত আহিম আৰু ইমানেই আৰু কি কৈছা আগতে ৰাস্তা দেখিছিলোঁ নহয় ৰাস্তা মানে ৰাস্তা নহয় আৰু ভিতৰ ওপৰি যাব লাগিব মানে বাউণ্ডেৰীৰ ওপৰি পাৰ হৈ যাব লাগিব এইটো বাউণ্ডেৰী নহয় হা যাবতো পৰা হয় টাইম হৈ গ'ল আৰু ন এইফালে আছিলে ৱাটাৰফলটো পানী আহি আছে যে এইটো এটা বাট আছে দেখিছেনে এইখন দলং দেখিছেনে ইয়াত ভৰি দিব পাৰি দেখিছেনে এইখন চাওক ৱা ইমান ধুনীয়া বাট আছে আমি এইফালে আহিম আৰু এবাৰ পৰা মই কৈছোঁতো এনেকৈ মই দেখিছোঁ বাটটা আহা ব'লা বেক কেমেৰা আমি গুচি আহিলোঁ নদীৰ পৰা ঝৰ্ণা চৰ্ণা বাদ দিলোঁ প্ৰাণৰ ভয়ত মানে প্ৰাণ বচাবৰ কাৰণে আমি ৰাস্তাত পাই গ'লোহি বৰ্তমান আৰু এইটো ৰাস্তা দি অলপ দূৰ গৈ থাকিলে আমি বাইক ৰখাই থৈ আহিছোঁ আৰু বাইকত উঠি আমি ঘৰ পাই যাম ঘৰ পোৱা ভাৱনত বিলীন হোৱাই বেছি ভাল হ'ব ইয়াত মানে হাতীৰ চিন্তা বাঘৰ চিন্তা ইমানবিলাক চিন্তাত বাই আমি মিছ কৰিছোঁ মন দেখাটো হাতী হৈ গম পোৱা নে ইয়াক লগ পাই গ'লো বে তোমালোক ক'ত এইটো চাওক মেথুন হয় দেখিছে আপুনিতো গৰু দেখিছে কিন্তু মেথুনটোতো দেখা নাই চাগে মষ্ট প্ৰবেবলি দেখিছে ফটোটো দেখিব কিন্তু আজি মই দেখিছোঁ বহুত ভাল লাগিছে এইটো মেথুনবিলাক চাওক না গৰুতকৈ চাইজটো বহুত ডাঙৰ হয় কি বুলি ক'ব মেথুনটো এইটোৱে খেদি আহিবলৈ হ'লে ৰক্ষা নাপাবা আকৌ পুতি থৈছে গৰু দেখিছানে আৰু এতিয়া আমি যিটো ৰাস্তা দি আহি আছোঁ এইফালে আমি নদী নাপাওঁ মানে নদীয়েদি নহয় আগতে যিটো আহিলোঁ পানীয়ে আহিলোঁ নদীয়েদি কিন্তু এইবাৰ আমি যিটো ৰাস্তা আহিছোঁ এইফালে নদী নাই বোকা নাই আৰু ধুনীয়া ৰাস্তা হয় এইটো একদম আমাৰ মই দেখুৱাই আছোঁ ক'ত ওলাবগৈ যিটো পিচ দিয়া ৰাস্তা আছিলে ন সেই পিচ দিয়া ৰাস্তাটোৱে ওলাবগৈ এইফালেও গৈ পেলাই আৰু এইটো যিটো ৰাইট ছাইডে ঘূৰিছে ন এইটো ৰাজগড়ৰ ছাইডে ওলাব ৰাজগড় ইয়ানি সেইটো ৰাস্তা এটাত ওলাবগৈ যিটো ৰাস্তাত গ'লে আমি গহপুৰ পাবগৈ পাৰোঁ আৰু এইটো চিধা এইফালে গুচি গ'লে আমাৰ ঘৰৰ যিটো ৰাস্তা সেইটো পামগৈ দুৰপাং চেণ্টাৰ পামগৈ এইটো ৰাস্তা এইখিনি দেখিছে এইখিনি হৈছে গোটেইখিনি ৰবৰ বাগান দেখিছে নহয় ৰবৰ বৰ্তমান আহি আমি এইখন দলং পাই গ'লোহি আৰু চাওক মানে মানুহ কেনেকৈ আহিছে মানে সেইখন বাইক এখন গৈছে এইফালে এইবোৰ দেখিছে চিল লিক আছে মানে ইমান ৰিক্সত মানে আৰু মানিছোঁ দেই এইখন অৰুণাচলে বনোৱা দলং হয় সি সেইখিনিতে বহিলে আৰু পাহাৰটো ইয়াৰ পৰা ধুনীয়াকৈ দেখিয়ে থাকে একেবাৰে ওচৰতে হয় আৰু সেইখন যিখন দলং দেখিছে সেইখন হৈছে অনিৰুদ্ধ সেতু সেইখন হৈছে আমাৰ দলং মানে দুৰপাঙৰ দলং অসমৰ দলং এইখন অৰুণাচলৰ দিছ ইজ দ্য ৱে টু কানেক্ট দিছ ইজ এ ৱে ডেট কানেক্টছ দ্য গহমুৰ ডেট কানেক্টছ দ্য হোল দ্য অৰুণাচল প্ৰদেশ টু দেয়াৰ বান্দৰদেউ দুইটা আহি পেলাই এতিয়া বহিছোঁহি আৰু অকণমান খাই আছোঁ আমি
মানে কাপোৰ চাপোৰ গোটেই কাপোৰবোৰ তিতি গ'ল কাৰণ চ' পেণ্টটোতো সলাব নোৱাৰোঁ ইয়াত দলঙৰ ওপৰত আছোঁ আৰু টি চাৰ্টটোকে সলাই লৈছোঁ ইয়াতে অকণমান বহিছোঁ বহি পেলাই অকণমান ফিলিংছ খাব মে ডুব যাওঁগা অবে आप देखते रहिए भाई অকণমান বজাওঁ গীটাৰখন